হেল্ল' বন্ধুসকল, এতিয়া গৈ আছোঁ পাঠশালা। এখন নতুন অসমীয়া ছবি লোকেল উৎপাত চাবলৈ কেনি বসুমতাৰীৰ পৰিচালনাত এখন সুন্দৰ ছবি বুলি কোৱা শুনিছোঁ। সেয়েহে ময়ো ওলালোঁ বন্ধুসকলৰ উৎপাতত লোকেল উৎপাত চাবলৈ। তেন্তে দেৰি কৰোঁ কিয়, ব'লক গৈ থাকোঁ। নাও পাই গ'লোহি পাঠশালা টাউন। এইটো পাঠশালা টাউনৰ হোম মাজৰ শৰ্মা টকিজ। ইয়াতে লাগি আছে লোকেল উৎপাত। ইয়াত দেৱালত দেখিছে লোকেল উৎপাতৰ বৃহৎ পোষ্টাৰ। কেনি বসুমতাৰী, পুনম গুৰুং, বনি দেউৰীহঁতৰ ডাঙৰ পোষ্টাৰ। কিন্তু আমাক ফ্ৰীকে চাবলৈ নিদিব। সেইবাবে প্ৰথমে আমি দুটা টিকেট কাটি লওঁ, তাৰ পাছত লাহে লাহে হলৰ ভিতৰলৈ আগবাঢ়িম। আহিম। 135 টকীয়া দুটা দিম। দুটা টিকেট কৰি ল'লোঁ। 135, 270 টকা দুটা টিকেট। ব'লক আগবাঢ়ি যাওঁ হলৰ ভিতৰলৈ। আমি অলপ সোনকালে সোমাই আহিলোঁ, সেইবাবে এইবোৰ চিট খালী আছে। অলপ পিছত এইবোৰ ভৰ্তি হ'ব। এই স্ক্ৰীণত এডভাৰটাইজ আৰম্ভ হৈ গ'ল। আমিও মোবাইলটো অফ কৰোঁ আৰু ফিল্ম শেষ হোৱাৰ পাছত আকৌ লগ পাম। নাও চিনেমা শেষ হ'ল, আমিও বাহিৰলৈ ওলাই আহিলোঁ। সকলো দৰ্শক বাহিৰলৈ ওলাই আহিছে। এতিয়া মোৰ বাইকখন আছে ইয়াতে, হলৰ ভিতৰতে বাইকখন উলিয়াওঁ আৰু আমাৰ অত্যন্ত ভোক লাগিছে। এইবাবে আমি ৰেষ্টুৰেণ্টত যাওঁ। ব'লক, এখন ডিপুছ কেফে। চিলি চিকেন গ্ৰেভি 160 ন, এইটো এটা। তাৰপিছত প্লেন ৰাইচ দুটা, তাৰপিছত মিক্স এইটো হ'ব, এইটো মিক্স ট'ষ্ট, মিক্স ট'ষ্ট এটা, তাৰপিছত চিলি চিকেন গ্ৰেভি এটা, তাৰপিছত প্লেন ৰাইচ দুটা। ঠিক আছে, পানী বটল এটা দি আছোঁ। টেষ্টি আছে, পুৰা টেষ্টি। এইটো ৰাইচ প্লেন, এইটো মিক্স চব্জি, আৰু এইটো হ'ল চিলি চিকেন। প্লেট আছে, দুখন প্লেট, দুটা ৰাইচ। বাঢ়িব লাগে। ডিপুছ কেফে পাঠশালা কলেজত সকলোকে আহিবলৈ অনুৰোধ জনালোঁ। ধুনীয়া সুন্দৰ খাদ্য পাব। আমি খালোঁ। বাই। আজি ফাইনেলি ঘৰ পালোহি। বৰ্তমান অত্যন্ত ভাগৰুৱা। বাটত বৰষুণ হোৱাৰ বাবে আমি ভিডিঅ' কৰিব নোৱাৰিলোঁ। লোকেল উৎপাত এখন সুন্দৰ অসমীয়া কথা ছবি। ইয়াৰ চিত্ৰনাট্য, সংলাপ, অভিনয় অতি নিখুঁত। তেন্তে আপুনিও আহক, কেনি বসুমতাৰীৰ দ্বাৰা পৰিচালিত লোকেল উৎপাত চাওক আৰু অসমীয়া চিনেমাৰ এই জয়যাত্ৰাত আপুনিও অংশীদাৰ হওক। আজিলৈ গুড নাইট, বাই বাই।